সম্পৰ্কত আপোনালোকে ইতিমধ্যে ঘোষণা কৰিলে যোগ দিব বুলি ইলেকশ্যন আগমতে কি ক'ব বিচাৰে? এইটো সত্য হয়। যোৱাকালি আমি আলোচনা কৰি পেলাই সিদ্ধান্ত ল'লোঁ, যিহেতু আমাৰ লগত বিভিন্ন কমিউনিটিৰ বিভিন্ন জাতিৰ ৰাইজ আছে, সেই ৰাইজক লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। গতিকে কিছুমান সম্প্ৰদায় আছে, তেওঁলোকে অন্যান্য দলত তেওঁলোকে বিচাৰে। সেই গতিকে আমি বিলোচনা কৰি ভালকৈ চিন্তা কৰি পেলাই আমি সিদ্ধান্ত ল'লোঁ যে আমি কংগ্ৰেছ দলৰ লগত আমি এলায়েন্স কৰিম। সেইটো আমাৰ সিদ্ধান্ত আছিল যোৱাকালিৰ সিদ্ধান্তটো। আমি আশা ৰাখিছোঁ কংগ্ৰেছ দলেও আমাক পাই পেলাই তেওঁলোকে অলপ মজবুত হ'ব আৰু আমিও তেওঁলোকৰ সহায় সহযোগিতা লৈ পেলাই আমি সুন্দৰকৈ আগবাঢ়ি যাব পাৰিম। সেইকাৰণে যোৱাকালি এই সিদ্ধান্তটো হৈছে। মহাজোঁটটো তেওঁলোকৰ হয়, আমি অকল কংগ্ৰেছৰ লগত ডাইৰেক্টলি কৰিছোঁ আৰু অন্যান্য দলৰ লগত আমি নাই কৰা। তো আমি যোগদান কৰাৰ নিচিনাই হ'ল আৰু মহাজোঁটত আমি যোগদান কৰাৰ নিচিনাই হ'ল। কিন্তু আমাৰতো মেইন উদ্দেশ্যটো কংগ্ৰেছৰ লগত থাকি পেলাই আমি কাম কৰিম। বাইদেউ, বিজেপি কিয় আপোনালোকৰ বিট্ৰে কৰিছে? আৰে বিজেপিয়ে আমাক বিট্ৰে কৰিছেতো, বিজেপিয়ে বিট্ৰে কৰিছে। আমাক বাৰে বাৰে কৈছে, আমাক হিউমিলেট কৰিছে, অপমান কৰিছে। এনেকুৱা ধৰণৰ কৈছে যে আমি BPFৰ লগত এলায়েন্স নকৰোঁ। কি দৰকাৰ আছিলে এই কথাটো ক'বৰ কাৰণে? PTC ইলেকশ্যনৰ পিছত আৰু আগত তেওঁলোকে আগন্তুক আহি থকা বিধানসভা ইলেকশ্যনত নিৰ্বাচনত আমি BPFৰ লগত নকৰোঁ, মিত্ৰতা নকৰোঁ। আমাৰ নতুন দলৰ লগত তেওঁলোকে মিত্ৰতা কৰিব, এই কথাটো তেওঁলোকে বাৰে বাৰে কৈছিলে। বাৰে কপতি এনেকৈ আমাক ইনচাল্ট কৰাৰ পিছত আমি তেওঁলোকৰ কাৰণে চিন্তা কৰিবলৈ আমাৰ কি প্ৰয়োজন আছে? সেইকাৰণে আমি এৰি আহিছোঁ। আকৌ ৰঞ্জিত দাসে আকৌ যোৱাকালি না পৰহি তেওঁ কৈছে কি BPFৰ লাষ্ট নাই, তেওঁলোকে চৰকাৰৰ পৰা এতিয়াও গুচি যোৱা নাই, এই কথাটো কৈছে। কি দৰকাৰ পৰিছে তেওঁ এই কথাটো ক'বৰ কাৰণে? কাৰণ আমাৰ মিত্ৰজোঁটটো 5টা বছৰৰ কাৰণে, আমাৰ চৰকাৰ যিহেতু আছে এতিয়াও আছে, গতিকে এই চৰকাৰ থকা সময়কালীনলৈকে আমি থাকিব লাগিব। সেইটো আমাৰ অধিকাৰ। তেওঁলোকে আমাক কুকুৰৰ দৰে যেতিয়া প্ৰয়োজন হয় আমাক দানা দিব, খাদ্য দিব, খাবৰ কাৰণে দিব। যেতিয়া আমাক প্ৰয়োজন নহয়, আমাৰ দ্বাৰা তেওঁলোকৰ কাম হাচিল হৈ গ'ল, তাৰপিছত কুকুৰৰ দৰে আমাক খেদি দিব, সেইটোতো হ'ব নোৱাৰে। মিত্ৰজোঁটৰ যিটো মতলব বা উদ্দেশ্য সেইটো নহয় যে 5টা বছৰৰ কাৰণে আমি একেলগে নিৰ্বাচনত আমি মিত্ৰতা কৰি পেলাই আমি নিৰ্বাচন খেলিম, জয়যুক্ত হ'লে আমি চৰকাৰ কৰিম, এইটোৱে হয়। যেতিয়ালৈকে চৰকাৰ থাকিব তেতিয়ালৈকে আমি থাকিব লাগিব। সেইটো আমাৰ অধিকাৰ। মই ক'ম আমাৰ অধিকাৰ, অকল BJP দলৰ অধিকাৰ নহয়। তেওঁলোকে আমাক ইমান বেয়াকৈ আমাক ব্যৱহাৰ কৰিছে। মই মন্ত্ৰী হওঁ, আমি MLA 12টা সমষ্টিত MLA আছোঁ, আমাক স্বয়মো নিদিলে, স্বয়ম স্কিম নিদিলে, আমাক অৰুণোদয় নিদিলে। সকলো ৰাস্তা ঘাট আমি ঠিক কৰি দিলোঁ, নিৰ্বাচন কৰি দিলোঁ, আমাক ফাউণ্ডেশ্যন কৰিব নিদিয়ে, আমাক ফাইনেল কৰিব নিদিয়ে। আমি ফাইনেল কৰি ৰখা ৰাস্তাবিলাকক লকডাউনৰ সময়ত 1 বছৰ কোড অফ কণ্ডাক্টত আমি থাকিলোঁ, সেইটো একেবাৰে স্থগিত কৰি ৰাখিলে। তো আমি ৰাস্তাটো কৰাব নোৱাৰিলোঁ। এতিয়া UPPL আৰু BJPয়ে BTC দখল কৰাৰ পিছত সেই আমি নিৰ্বাচিত কৰা ৰাস্তাবিলাকক প্ৰমোদ বড়োৰ যোগেদি ফাউণ্ডেশ্যন কৰিব দিছে, আধাৰশিলা স্থাপন কৰিব দিছে। তেওঁলোকক পাব্লিকৰ সন্মুখত তেওঁলোকৰ যিটো ভাৱমূৰ্তি এইটো বহুত ওপৰত তুলি লৈ যাবৰ কাৰণে তেওঁলোকে এই কামটো কৰাইছে। আমাক কোনো কাম কৰিব দিয়া নাই, যদিও আমি চৰকাৰত আছোঁ, যদিও আমাৰ মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত BJPক লগত লৈ পেলাই আমি নিৰ্বাচন খেলিছিলোঁ। যোৱা 5টা বছৰ আগত নিৰ্বাচন খেলাৰ পিছত BJP পাৱাৰত আহিলে, তেওঁলোকৰ নেতৃত্বত 2টা দল AGP আৰু আমাক লৈ পেলাই চৰকাৰ গঠন কৰিলে। তো আমি 5টা বছৰে আমি এনজয় কৰিব পাৰিব লাগিব। তাৰ পাৱাৰটো আমাৰ ৰাইজক যিটো সুবিধা কৰি দিব লাগে, তাৰ অধিকাৰ আমাক দিব লাগে, কিন্তু তেওঁলোকে আমাক দিয়া নাই। তো আমি কেনেকৈ BJPৰ লগত থাকিম? কেনেকৈ থাকিম? BJP দল ইমান অহংকাৰ, এই অহংকাৰৰ কাৰণে BJP দলটো ডুবি যাব, তেওঁলোকে ডুবিব।
তেওঁলোকে উঠিব নোৱাৰে ৰাইজক এনেকুৱা ধৰণৰ প্ৰতাৰণা কৰিছে বিজেপি দলে তো তেওঁলোকে আৰু উঠিব নোৱাৰে মই কৈছোঁ চ্যালেঞ্জ কেনেকৈ ভদ্ৰতাৰে কৰিছোঁ সততাৰে কৰিছোঁ ৰাইজক আমি জবৰদস্তি নাই কৰা যে তেওঁলোকৰ নিচিনা UPPL দলে যেনেকৈ মিছলীয়া কথা কৈ কৈ যে ভোট দিলে চাকৰি দিম হা ভোট দিলে চাকৰি দিম বুলি কৈ পেলাই তেওঁলোকে নিৰ্বাচন খেলিলে আমিতো তেনেকৈ নাই কৰা আমি যিখিনি উন্নয়ন কৰিম বুলি কৈছোঁ প্ৰতিশ্ৰুতি দিছোঁ উন্নয়ন কৰিম যিবিলাক থাকি গৈছে আগ্ৰামা মহিলাৰ নেতৃত্বত যদি BTC আহে তেতিয়াহ'লে সেই থাকি যোৱা কামবিলাক আমি কৰিম সেইখিনিয়ে কৈছোঁ আৰু আমাৰ এডুকেটেড ইয়াংবিলাকত যিসকলে বাহিৰত হায়াৰ এডুকেশ্যন ল'বলৈ গৈছে তেওঁলোককতো আগ্ৰামা মহিলাৰী ডাঙৰীয়ে সহায় কৰিছে BTCৰ যোগেদি BTC মানে চৰকাৰৰ যোগেদি তেওঁলোকক সহায় কৰিছে আজি প্ৰমোদ বৰাই কি নতুন কথা কয় আগ্ৰামা মহিলাৰ যিটো স্কিম লৈছে সেই স্কিমকে তেওঁ পৰহি এনাউন্স কৰিছে ঘোষণা কৰিছে কি নতুন কথা আছে কি পৰিৱৰ্তন প্ৰমোদ বৰাই আনিছে এই গতিকে ৰাইজে আমাক এতিয়াও আমাৰ ওপৰত বিশ্বাস আছে আস্থা আছে গতিকে ৰাইজ আমাৰ লগত যিহেতু আছে আমি আহি থকা সময়বিলাকত ৰাইজক লৈ পেলাই আমি মানে জয়যুক্ত হৈ যাম গতিকে আমাৰ সেইটো একেবাৰে চৰম সিদ্ধান্ত আমি এই পিছুৱাই নাহোঁ চিট শ্বেয়াৰিংটো আমাৰ 12টা সমষ্টিত আমি 12টাই পাম এইটো আমাৰ আলোচনা বিলোচনা হৈ গৈছে 12টা চিটত আমি হয় কণ্টেষ্ট কৰিম 12টা চিটত আৰু বাহিৰত থকা আমাৰ যিসকল বড়ো মানুহ আছে য'ত বড়োসকল আমাৰ ফেভাৰত আছে তেওঁলোকে মানে কংগ্ৰেছ দলক মানে সহায় কৰি দিব সেইখিনি আমাৰ সিদ্ধান্ত হৈ গৈছে আপোনাৰ কোকৰাঝাৰত যুৱ নেতা লৰেন্স তেওঁ মই মানে কৰক প্ৰতিদ্বন্দ্বিতা কৰক মোৰ ক'বলগীয়া কথা নাই তেওঁ আহক মই একো বাধা নিদিওঁ ৰাইজেহে নিৰ্ণয় কৰিব মোৰ অধিকাৰ নাই তেওঁক মানে কিবা কৰিবৰ কাৰণে বিজেপিৰ সৈতে চ্যালেঞ্জ মাৰিব পাৰিব জানো য'ত বদলত চামিল হয় বিজেপিৰ লগত আমি ফাইট নকৰোঁ পাব্লিকে ফাইট কৰিব বিজেপিৰ লগত আমি ডাইৰেক্টলি ফাইট নকৰোঁ ৰাইজ আমাৰ অস্ত্ৰ হয় ৰাইজেহে আমাৰ অস্ত্ৰ ৰাইজেহে মানে বিজেপি দলক প্ৰতিৰোধ কৰিব